নমস্কাৰ বন্ধুসকল, আজি ব্ৰহ্মপুত্ৰৰ মাছ দেখাবলৈ আপোনালোকক গৈ আছোঁ। এয়া বৰিয়লা মাছ আপোনালোকে দেখিবলৈ পাইছে। এয়া মাছ ওপৰৰ পৰা লৈ আহি আছে। বৰিয়লা মাছ আপোনালোকে চাই যাওক, ভিডিঅ'টো দেখা পাব ওচৰৰ পৰা। এই জালৰ পৰা বৰিয়লা মাছ এৰুৱাইছে, দেখা পাইছে আপোনালোকে। আৰু নাওতো যথেষ্ট মাছ আছে এৰুৱাবলৈ। ব্ৰহ্মপুত্ৰৰ মাছ নিবলৈ ইমান দূৰৰ মানুহ আহে, মানে আপুনি দেখি আচৰিত হৈ যাব। মাছ উলিয়াই দিয়াৰ লগে লগে বেপাৰীৰ মাজত ইমান হুলস্থুল হয়, মোৰ ওচৰত চাই পিনি কিবা এটা ভাল লাগিল মোৰ। আজি বৰিয়লা মাছৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে সকলোলৈ ধন্যবাদ থাকিল। আৰু মোৰ এই চেনেলটো যেন সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখে যেন। ধন্যবাদ।